আজি দেখিছো এনেকুৱা মানে সমুদ্ৰ কেতিয়াও বিটিসি নিৰ্বাচনত তেনেকুৱা ৰাইজৰ এটা উৎসাহ দেখা পোৱা নাছিল। এই উৎসাহটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া পুনৰ একক সংখ্যা গৰিষ্ঠতা লৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়া চিফ পাতিবৰ কাৰণে চিফ বনাবৰ কাৰণে সকলো ধৰ্ম জাতি ভাষা জাতি জনগোষ্ঠী আজি আগুৱাই আহিছে। এটাই কথা, এইটো মোৰ শ্লোগান, এইটো ৰাইজৰ শ্লোগান আৰু এইটো বিচাৰিছে তেওঁৰ উপচাৰ মানে শাসন, তেওঁৰ যিটো একনায়কতা বা তেওঁৰ যিটো অগ্ৰামী এই কথাবিলাক ৰাইজে ভাল নাপায়। কাৰণ শান্তি ইয়াত প্ৰতিষ্ঠা হৈছে, সমন্বয় মিলন সম্প্ৰীতি এই কথাটো আজি ৰাইজে উপলব্ধি কৰিছে আৰু ইয়াৰে এই গোটেই কথাবিলাক শান্তি সম্প্ৰীতি এইটো স্থায়ীকৰণ কৰাৰ কাৰণে এইবাৰ নিৰ্বাচনত ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক এবছলুট মেজৰিটি লৈ চৰকাৰ গঠন কৰাৰ কাৰণে বিটিসি চৰকাৰ গঠন কৰাৰ কাৰণে ৰাইজে ওলাই আহিছে। হাগ্ৰামা ডাঙৰীয়াই পঞ্চম বাৰৰ কাৰণে এইবাৰ বিটিসি নিৰ্বাচনত অৱতীৰ্ণ আছে। তো এইবাৰ নিৰ্বাচনৰ সবতকৈ আকৰ্ষণীয় দৃশ্য তথা ঘটনা এইটোৱে হ'ব হাগ্ৰামা এইবাৰ হাৰিল।